हेलो एवरीवन की खबर आशा करूँ সকলো ভালে আছে স্বাগতম জনাইছোঁ মোৰ পুনৰ এটি নতুন ভিডিঅ'লৈ আজিটো বিশেষকৈ লক্ষী পূজাত আলপনা নহ'লে একদম আধৰুৱা যেন লাগে আজি মই ধুনীয়া নতুন ডিজাইনৰ আলপনা এটা বনাম আপোনালোকে চাই থাকক ভিডিঅ'টো আৰম্ভ কৰি লৈছোঁ অকণ স্পীড কৰি দিছোঁ ভিডিঅ'টো তো চাই থাকক ভিডিঅ'টো কেনেকুৱা লাগে জনাব গোটেই আলপনাখিনি আপোনালোকৰ লগত শ্বেয়াৰ কৰিম আৰু মাজতে আপোনালোকক দেখুৱাম আমাৰ ঘৰত ক'ৰ চুৰ সোমালেনো মাজতে আপোনালোকে লাইক কৰিবলৈ নাপাহৰিব আৰু কেনেকুৱা হৈছে এয়াও কমেণ্ট কৰি জনাব কষ্টও হয় বাৰু একেবাৰে চকুত মিলাই থাকিব লাগে প্ৰথমতে কাঠ পেঞ্চিল দি আঁকি লওঁ তাৰপিছতহে ইয়াৰ ওপৰত আঁকো কিছুমান নেআঁকো বাৰু ইমানখিনি আঁকি থাকিবলৈ সময়ো নাই দেখিবলৈ ধুনীয়া হ'বলৈ হ'লে পেঞ্চিল দি আঁকি ল'ব লাগে তেতিয়া দেখিবলৈ ধুনীয়া হয় মাজতে পোৱালি আহি গছকি দিব লয় বহুত উৎপত্তিয়া মানে মোহাৰি দিব লাগে তাইক গছকি দিয়ে এয়া দিয়া বনাইছোঁ এয়া য'ত ভগৱানৰ থাপনাখন ৰাখিম তাৰ তলতে দিয়া বনাই এনেকৈ বনাই দিছোঁ আৰু খুব সুন্দৰ মানে শুকোৱাৰ পিছত বেছি ধুনীয়া লাগে এয়া শুকোৱা নাই এতিয়ালৈকে ভালকৈ তথাপিতো এবাৰ দেখুৱাই দিছোঁ এইখিনি শুকালে এয়া থাপনা পাতিছোঁ এয়া শুকোৱাৰ পিছত দেখুৱাইছোঁ শুকোৱাৰ পাছত গোটেইখিনি মানে হোৱাইটটো বহুত ধুনীয়া ওলাই আহে এয়া চব বৰ ধুনীয়াকৈ ওলাই আহে এখন মেহেন্দি ডিজাইনো অকণমান এড কৰি দিছোঁ আনকমনকৈ মানে আছোঁ মেহেন্দি ডিজাইন লগাই মা বহি পূজা কৰি আছে ঘৰত বহাইছে মা লক্ষ্মীমাৰ মূৰ্তি এটা পিতলৰ সেয়া দি পূজা কৰে সেয়াটো আৰু জানি পঢ়াই পূজা কৰা মানে উলিয়াই খাই আছে অকণমানি তাই 6 বছৰ নাই আৰু তেওঁ তাইৰ কাৰণে ভগৱান আছে সেইটো কাৰণে খানা যি আছে তেনেকৈ সেইটো কাৰণে কৈছিলে আমাৰ ঘৰত আমাৰ লাডু চুৰ আমি মণ্ডপলৈ আহিলোঁ মণ্ডপত আহিলে সেৱা কৰি আজি ভিডিঅ' ইমানলৈকে আৰু এতিয়া ঘৰলৈ যাওঁ বাই বাই